লৈ আছো গোবিন্দ বাৰিক ছাৰ দেখিলেই মানে কি চুচা মাৰে তো এদিনমান আগতেও মানে কি জীপ এখনত চুচা লৈছিলে চুচা লোৱাৰ ফলত টুৰিষ্ট আছিলে এইটো সৌভাগ্যজনক যে মানে কি যোনটো জীপ আছিলে সেই জীপত মানে কি এস্কৰ্ট আছিলে ভয় খাইছিল নেকি টুৰিষ্টে বহুত ভয় খাইছিলে কাৰণ মানে কি ভয় খাবলগীয়া কথা আপোনাৰ জংঘলৰ ৰাস্তাবিলাক জানে কেনেকুৱা একেবাৰে মানে কি কণ্ডিশ্যন ইমান এটা ভাল নাথাকে তো আপোনাৰ জীপৰ ড্ৰাইভাৰে কোৱা মতে মোটামুটি আপোনাৰ 60 to 70 কিলোমিটাৰ স্পীডত যাব লগা হৈছে জীপখনে কিমান দূৰ খেতি আহিছিল মোটামুটি 1.5 কিলোমিটাৰ পিছত একো নহয় পৰ্যটকৰ মানে একো হোৱা নাই গাড়ী ক্ষতি হৈছে নেকি গাড়ীও ক্ষতি হোৱা নাই তো মানে কি তাত সেইটো ৰাইনে এখন জীপ বুলি নহয় তিনি চাৰিখন জীপক কেনেকুৱা হেৰি আছে যিহেতু ৱাইল্ড লাইফ হেবিটেট তেনেকুৱা মানে কি কিছুমান ধৰ কালাৰফুল টি চাৰ্ট বা কিবা তেনেকুৱা টুৰিষ্টবিলাকে পৰিধান কৰিলেও সিহঁতে খেলে বা আগে পিছে তেনেকুৱা হয় তো সেইবিলাক বৰ্জন কৰিলে এইবিলাকৰ পৰা অলপ গড়টো মেইনলি আছিলে মেল